আজি যিহেতু উৰুকা আৰু এয়া উৰুকাৰ বতৰ চাওক এতিয়ালৈকে কুঁৱলী এৰাই নাই আমাৰ ঘৰৰ পৰা অকণমান আঁতৰত গৈ এখন পথাৰ আছে সেই পথাৰখনৰ ইয়াৰ ৰ'দটো ওলোৱাৰ পিছত কেঁচা জলকীয়া এটা আমলখি আৰু নিমখ অকণমান তাতে মিঠাতেল অকণ সানি খালোঁ ৰ'দত বহি বহি দুপৰীয়া ভাত সাজো আজি বৰ তৃপ্তিৰে খালোঁ মায়ে ভাত তাৰপিছত বেঙেনা ফ্ৰাই আলু ফ্ৰাই মাটি দাইল ঔটেঙা দি বনাইছিলে আৰু এইফালে ঔটেঙাৰ এনেকৈ জেলি এটাও বনাইছিলে ভাতটো খাই আজি খুব ভাল লাগিলে ৰাতিলৈ যিহেতু উৰুকা এইফালে জুই জ্বলাই থোৱা আছে আৰু জুই ফুৰালোঁ অলপ তাতে বৰ্তাকেইজনে মিছা মাছ পুৰিলে এয়া মিছা মাছ দেখিছেনে আৰু ৰাতি খানাটো এইটো এইফালে হাঁহৰ মাংস ছাগলীৰ মাংস মাছ চাটনি তাৰপিছত চবেই ফটো চটো মাৰি 9:30 বাজিলে আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দেই